নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজু আৰু আপোনালোকে চাই আছে অনলাইন হেল্প ভইচ ইউটিউব চেনেল। বন্ধুসকল, আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ আহিছোঁ আপোনালোকৰ আগত। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। তো বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম খবৰটোৱে হৈছে মেড ইন ইণ্ডিয়া টেষ্টিং কিটলৈ ICMRৰ বৈধতা। একদম 5 ঘণ্টাৰ ভিতৰত দিব ফলাফল। একুইন বায়োটেকে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্সৰ সহযোগত দেশীয়ভাৱে কৰোনা পৰীক্ষাৰ বাবে RT-PCR কিট প্ৰস্তুত কৰি উলিয়াইছে। ব্যক্তিৰ শৰীৰত কৰোনা ভাইৰাছৰ উপস্থিতি নিৰ্ণয় কৰাৰ বাবে প্ৰস্তুত কৰি উলিওৱা টেষ্টিং কিটৰ নামকৰণ কৰা হৈছে গ্লোবেল ডায়াগনষ্টিক কিট। বন্ধুসকল, দ্বিতীয় খবৰটোৱে হৈছে আৰক্ষীৰ লীলা। উদ্ধাৰ কৰিলে 170 কেজি গাঞ্জা, কিন্তু ক'লে 920 গ্ৰাম বুলি। বাকীখিনি কৰিলে কি? উত্তৰ পশ্চিম জিলা আৰক্ষী উপায়ুক্ত বিজয়ন্তা আৰ্যই ক'লে যে এই সন্দৰ্ভত 2জন উপ পৰিদৰ্শক, 1জন কনষ্টেবল আৰু 1জন সৈনিক নিলম্বন কৰা হৈছে। জাহাংগীৰপুৰী থানাত নিয়োজিত এজন হাবিলদাৰে সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা লাখ টকাৰ গাঞ্জা 3জন সহকৰ্মীৰ সৈতে মিলি বিক্ৰী কৰি দিয়ে। ঘটনাটো পোহৰলৈ অহাৰ পিছত আলাপ বিষয়াসকলে 2জন উপ পৰিদৰ্শক, 1জন হাবিলদাৰ আৰু 1জন সৈনিকক নিলম্বন কৰি বিভাগীয় তদন্তৰ আদেশ প্ৰদান কৰে। তৃতীয় খবৰটোৱে হৈছে প্ৰেমত সকলো সম্ভৱ। মৰম বিচাৰি প্ৰেমিকৰ বাংলাদেশস্থিত ঘৰ পালেগৈ অসমৰ জীয়ৰী। প্ৰেমত ঘূৰে ভূমণ্ডল, প্ৰেমত ফুলে শতদল, প্ৰেমৰ বাবে ক'ত কি? প্ৰেমে একৰে বাধা নামানে। এইবাৰ তাৰে প্ৰমাণ দিলে এগৰাকী যুৱতীয়ে। প্ৰেমৰ বাবে যেন সকলো পাহৰি প্ৰেমিকক বিচাৰি সুদূৰ বাংলাদেশত উপস্থিত হ'ল অসমৰ কামৰূপ জিলাৰ ছগাঁও সমষ্টিৰ টপাৰপথাৰ গাঁৱৰ এগৰাকী যুৱতী। ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰেও ৰখাব নোৱাৰিলে এই দুৰ্দান্ত প্ৰেমিকাগৰাকী। পিছে কপাল বেয়া আছিলে যুৱতীগৰাকী। সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ অতিক্ৰম কৰিলে ঠিকেই, কিন্তু দুৰ্ভাগ্যবশতঃ বাংলাদেশ বৰ্ডাৰ গাৰ্ড চমুকৈ BBGৰ হাতত আটক হ'ল যুৱতীগৰাকী। বন্ধুসকল, চতুৰ্থ খবৰটোৱে হৈছে আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী। লাহে লাহে খোল খাইছে মুখাৰ আঁৰৰ মুখ। আৰক্ষী উপ পৰিদৰ্শকৰ চাকৰিৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাৰ পাছতে এই সম্পৰ্কত আৰম্ভ কৰা তদন্তই বিশেষ গতি লাভ কৰিছে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা আৰু অপৰাধ শাখাই চলোৱা অভিযানত নিতৌ নতুন নতুন তথ্য পোহৰলৈ আহিছে। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, কাৰণ আপোনালোকৰ এটা লাইকে আমাক আগলৈ ভিডিঅ' বনোৱাত উৎসাহ যোগায়। আৰু আপুনি যদি এই চেনেলটোত নতুনকৈ ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো বজাই দিব, যাতে যেতিয়াই মই যিবোৰ নতুন নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।